Hello friends, welcome to my YouTube channel Blogger Life Okhom. আজি আপোনালোকক দেখুৱাম যে মোবাইলত আপোনালোকে কেনেকৈ চৰকাৰী ঘৰৰ লিষ্টখন চাব। আৰু যিসকলে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে সাবস্ক্ৰাইব কৰি দিব। পোনপ্ৰথমতে আপোনালোকে আপোনালোকৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেনিং কৰি ল'ব। ক্ৰোম ব্ৰাউজাৰটো ওপেনিং কৰি ইয়াতে গুগল সাৰ্চ বাৰত আপোনালোকে pmayg.nic.in ত ক্লিক কৰিব। ইয়াত দেখিছে এই দেখিছে পেজটো ওপেনিং হৈছে। ইয়াৰ পাছত আপোনালোকে ইয়াতে ডেস্কটপ মোড কৰি ল'ব লাগিব পেজটো। এই ডেস্কটপ মোড কৰি আপোনালোকে ইয়াতে এডটো কাটি ল'ব। তাৰ পাছত আপোনালোকে বাওঁ সাইডে দেখিছে যে এবাউট আস আৰু এটা অপচন আছে আপোনাৰ এওএছ সফট বুলি আছে। আপোনালোকে ইয়াতে এওএছ সফটত ক্লিক কৰিব। এওএছ সফটত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ আহিব। ইয়াত আপোনালোকে ৰিপৰ্টত ক্লিক কৰিব। ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকে এই পেজটো পাব। এই পেজটো একেবাৰে শেষলৈ যাব। ইয়াত দেখিছে আপোনালোকে এইজ বেনিফিচিয়াৰী ডিটেইলছ ফৰ এনেকৈ কৰি আহিব। এইটো আপোনালোকে ক্লিক কৰিব। ইয়াত তাৰপিছত আপোনালোকে ইয়াতে ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব। ষ্টেটটো সিলেক্ট কৰিব। ফাৰ্ষ্ট ষ্টেট সিলেক্ট কৰাৰ পিছত ছেকেণ্ডত ডিষ্ট্ৰিক্ট, 3 নম্বৰতে আপোনালোকে ইয়াতে ব্লকটো সিলেক্ট কৰিব। তাৰপিছত আপোনালোকে ইয়াতে আপোনালোকৰ নিজৰ পঞ্চায়তখন সিলেক্ট কৰিব। তাৰপাছত আপুনি কিমান চনৰ চাব বিচাৰিছে এই চনটো ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চাব বিচাৰিছে গতিকে ইয়াত ক্লিক কৰি দিব ফাৰ্ষ্ট অপশ্যনটোত। ইয়াতে আপোনালোকে কেপচা দেখিছে, কেপচাটো আপোনালোকে ইয়াতে টাইপ কৰিব। তাৰপাছত সাবমিটত ক্লিক কৰি দিব। দেখিছে এইটো লিষ্টখন আহি গৈছে অলৰেডি। আৰু দেখিছে লিষ্টখন আহি গৈছে। তাৰপিছত আপোনালোকে এই সম্পূৰ্ণ লিষ্টখন চাবলৈ হ'লে আপোনালোকে ইয়াত দেখিছে সাবমিট ডাউনলোড এক্সেল এণ্ড ডাউনলোড PDF। এই ডাউনলোড PDFত যাব লাগিব। ডাউনলোড PDFত গৈ ড্ৰাইভ PDFত আপোনালোকে ক্লিক কৰি দিব। ইয়াত দেখিব যে সম্পূৰ্ণ লিষ্টখন আহি গৈছে। কেতিয়া পইচা সোমাইছে, কিমান টকা সোমাইছে, সম্পূৰ্ণ ইয়াতে লিষ্টখন পাই যাব আপোনালোকে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব। থেংক ইউ।